Hello everyone, মই ভনিমাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ভনিমাস কিচেন এণ্ড ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই চিলি পনীৰ বনাম বুলি ভাবিছো। মইনো কেনেকৈ চিলি পনীৰ বনাম আপোনালোককো দেখুৱাম। বলক তেতিয়াহ'লে দেৰি নকৰি আজি ৰেচিপিটো আৰম্ভ কৰোঁ। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমাৰ। পনীৰ বনাবৰ কাৰণে এয়া মই গাখীৰ লৈছোঁ। গাখীৰখিনি মই বইল হ'ব দিছোঁ। এতিয়া মই ইয়াতে নেমু টেঙা দি ল'ম। নেমু টেঙা দিলে গাখীৰখিনি ফাটি যাব আৰু ইয়াৰে চানা হ'ব। এই চানাৰে মই পনীৰ বনাই ল'ম। এয়া মোৰ গাখীৰ ফাটিব লৈছে। এতিয়া মই এই চানাখিনি এনেকুৱা কটন কাপোৰ এখনত চেকি ল'ম। ঠাণ্ডা পানীৰে চানাখিনি ধুই ল'ম যাতে ইয়াৰে নেমু টেঙাৰ ৰসটো গুচি যায়, টেঙা ভাৱটো নোহোৱা হৈ যায়, নহ'লে টেঙা টেঙা লাগিব। তাৰপিছত মই হাতেৰে আতি পানীটো ওলাই দিম। এয়া চানাখিনি মই প্ৰায় 4বাৰমান ধুই ল'লোঁ চাফা পানীৰে আৰু এইখিনি ধুনীয়াকৈ এতিয়া আতি দিম। চানাখিনিত পানী অলপো নাই। এতিয়া মই চানাখিনি পনীৰৰ আকৃতি ল'বৰ কাৰণে এনেকুৱা ওজন থকা বস্তু দি লৈছোঁ যাতে চানাখিনিয়ে পনীৰৰ আকৃতি লয়। চিলি পনীৰ বনাবৰ কাৰণে এয়া মই ডাঙৰ ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ। এয়া সৰু সৰুকৈ নেহুৰ কাটি লৈছোঁ। এইখিনি আদা লৈছোঁ আৰু এইখিনি সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ আৰু কেপচিকাম লৈছোঁ। এয়া লৈছোঁ কেঁচা জলকীয়া। এইখিনি মোৰ পনীৰ ৰেডি হৈছে। এতিয়া এইখিনি ধুনীয়াকৈ মই কাটি ল'ম পিচ পিচ কৰি। ঘৰত পনীৰ বনালে খাবলৈ বেছি টেষ্টি লাগে, সেইকাৰণে মই সদায় ঘৰতে পনীৰ বনাওঁ। মোৰ আগৰ ৰেচিপিবিলাকতো পনীৰ মই ঘৰতে বনাইছিলোঁ। মই 2 চামুচ কৰ্ণফ্ল'ৰ পাউডাৰ ল'ম। এয়া কৰ্ণফ্ল'ৰ পাউডাৰ 2 চামুচ লৈছোঁ। এচামুচ ময়দা ল'ম। এতিয়া এই পনীৰখিনি মই ইয়াতে দি ল'ম। এতিয়া এচামুচ মই জলকীয়া গুড়ি লৈছোঁ। এতিয়া এইখিনিত অকণমান পানী দি ল'ম। সোৱাদ অনুসৰি নিমখ দি ল'ম। আধা চামুচ জিৰা গুড়ি লৈছোঁ। পনীৰত এইখিনি অলপ অলপকৈ দি ল'ম। এতিয়া মই পনীৰখিনি ভাজিবৰ কাৰণে ৰিফাইন তেল দি লৈছোঁ। অলপকৈ দি লৈছোঁ ৰিফাইন তেল, বেছি নালাগে। এতিয়া মোৰ ৰিফাইনখিনি গৰম হৈছে। মই এতিয়া পনীৰখিনি ভাজি ল'ম অলপ অলপ কৰি। পনীৰ বনাবৰ কাৰণে এয়া মই কেৰাহীটো বহাই দিছোঁ। কেৰাহী গৰম হৈছে, মই তেল দি লৈছোঁ। এয়া মিহি মিহিকৈ কাটি লোৱা নেহুৰ আৰু আদাখিনি দি ল'ম। এয়া মিহি মিহিকৈ পিঁয়াজ কাটি লৈছিলোঁ, সেইখিনি ইয়াতে দি ল'ম। এইখিনি প্ৰায় 2 মিনিটমান সময় লৰাই ল'ম। এতিয়া মই এয়া ডাঙৰ ডাঙৰকৈ কাটি লোৱা পিঁয়াজখিনি ইয়াতে দি ল'ম। এয়া কেপচিকামখিনি দি ল'ম। প্ৰায় 3 মিনিটমান সময় লৰাই ল'ম। গেছৰ জুইকুৰা মোৰ বঢ়োৱাই আছে। প্ৰায় 3 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া মই এয়া চয়া চচ দি ল'ম 2 চামুচ, টমেটো চচ দি ল'ম 2 চামুচ দি ল'ম। এতিয়া ইয়াতে মই জিৰাৰ গুড়ি দি ল'ম প্ৰায় আধা চামুচমান। এয়া মই ভাজি লোৱা পনীৰখিনি ইয়াতে দি ল'ম। দি প্ৰায় 2 মিনিটমান সময় লৰাই ল'ম। এচামুচ কৰ্ণফ্ল'ৰ পাউডাৰ লৈছোঁ। এয়া ৰৈ যোৱা জলকীয়া গুড়িৰ মিশ্ৰণখিনি দি লৈছোঁ। এতিয়া ইয়াতে অকণমান পানী লৈ এইখিনি মিহলাই ল'ম। এচামুচ মই পকৰি মছলা লৈছোঁ, দি ল'ম। এতিয়া মই ইয়াতে পানী দি ল'ম। চিলি পনীৰখন মোৰ উতল আহি আছে। এইখন কিছু সময় উতল আহিব লাগিব। মই ইয়াতে জালুকৰ গুড়ি দি ল'ম প্ৰায় আধা চামুচমান। সোৱাদ অনুসৰি নিমখ দি ল'ম। এতিয়া মই ইয়াতে কাটি লোৱা জলকীয়া দি ল'ম। জ্বলাটো আপোনালোকৰ নিজৰ ইচ্ছামতে দিব। এয়া মোৰ চিলি পনীৰখন হৈ গ'ল। মই গেছৰ জুইকুৰা বন্ধ কৰি দিম। যদি মোৰ চিলি পনীৰৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এটা ৰেচিপি লৈ আপোনালোকক পুনৰ লগ পাম। আজিলৈ বাই বাই।